কিছুমান মানুহ হাৱাই চেণ্ডেলৰ নিচিনা আগফালৰ পৰা সাপোৰ্ট কৰে আৰু পিছফালৰ পৰা বুকা মাৰে হয়নে তোমাৰ কেলা আগফালৰ অমিতাভ বাইখন দেখিয়ে গম পায় আৰু তোমাৰ যদি হে অমিতাভ বাইখনৰ আগফাল দুটা ইমান ধুনিয়া তেতিয়া হল তোমাৰ কেলা হে আগফালটো নামাই পিনি পাছফালটো মাৰিব আৰু মাইনা তোমাৰ মই ভাষাত ক'ব গলে মই এটুকে কম যে তোমাৰ কেলা হে আগফালটো দেখি আমাৰ কেলা হে মানুহ গালে ৰৈ থাকিব নোৱাৰে আমাৰ ক'ব গলে আমাৰ ডেকা লৰা গিটা ক্ষেত্ৰতে কৈছো আগফালটো দেখিলে তোমাৰ ৰৈ থাকিব নোৱাৰে হেতু পাছফালৰ পায় বুকাটো মাৰি দিয়ে ও মাইনা তোমালোকৰ যি মন যায় যি প্ৰতিভা আছে যি কৰিব মন আছে পকৰ হিলোৱা আল হিলোৱা বাল হিলোৱা যি হিলোৱা হিলাই থাকা কাৰণ তোমালোকৰ আমাৰ এই পৃথিৱীৰ পৰা নাইকা কৰিবলৈ ৰস্তাৰটো পঠিয়াই দিলে নহয় A few moments later নমস্কাৰ বন্ধুসকল তোমালোকক পুনৰ স্বাগতম জনাছো মোৰ অন্য এটি ভিডিঅ'ৰ মাজলে আৰু তোমালোকে চাই আছা মিষ্টাৰ দিগন্ত এতিয়া গাইস তোমালোকক কম আমাৰ অসমখনত কেলা কি প্ৰতিভাৰ অভাৱ নাই কি প্ৰতিভাৰ অভাৱ নাই আমাৰ তোমাৰ ধৰিলোৱা পকৰ পৰা ধৰি বুকুলৈকে গোটেইখিনি প্ৰতিভাই এই দুজনীমান আহিব কেলা পকৰটো হিলাই দিব কেলা এখুপা ভিউজ লৈ গুচি যাব দুটামান আহিব কেলা বুকুখন হিলাই দিব কেলা দুটামান ভিউজ লৈ গুচি যাব এতিয়া ক'ব গলে এইটোকে চোৱাহন জানম জানম তোমার হইরা কসম কসম তোমারে কসম কি করে জানম জানম তোমার হইরা কসম কসম এটা ক'ব গলে এটা কৰি আছে কি মই ধৰিব পৰা নাই কৰি আছে কি এক্টিং চাচোন চাই ল এক্টিংটো চাই ল কসম তোমারে কসম চাউন চা কেলা ক্ষীণ দেখিছো কিন্তু ইয়াক কেলা ইয়া লিখা ক্ষীণ মানুহ মই জীৱনত দেখা নাই এইটো এটা কেলা হৈছে পিয়াজৰ গোটেইডাল ঠাই ডালে এইখিনিতে মই এটা কথা ক'বলৈ থাকে গৈছিলে যদি এই ভিডিঅ'টো 18 বছৰ তলৰ ল'ৰা-ছোৱালী চাই আছা ভিডিঅ'টো ইমানতে স্কিপ কৰি দিয়া এই ভিডিঅ'টো 18 বছৰ ওপৰ ল'ৰা-ছোৱালীৰ কাৰণে বনোৱা হৈছে আৰু যদি এই ভিডিঅ'টো তোমালোকে চাই আছা ইমানতে স্কিপ কৰি দিয়া আৰু এই ভিডিঅ'টো এন্টাৰটেইন পাৰপাছৰ কাৰণে বনোৱা হৈছে আৰু কোনো যাতে গাত পাতি নলয় আৰু এই ভিডিঅ'টো যদি গাত পাতি লয় তেতিয়া মোৰ ক'বলগীয়া নাই বিচাৰিলে সকলো পাবা কিন্তু এজনীতে সন্তুষ্ট হোৱা ল'ৰা কতো বিচাৰি নোপোৱা একদম মিছা কথা কৈছে আমি কেলা ডেকা ল'ৰাবিলাকে এজনীৰ লগতে সন্তুষ্ট থাকো তহঁতেহে কেলা 10টালে হেৰি মেলি দিয় মনৰ কথা কৈছো মন মেলি দিয় আৰু এটা কথা ৰিলেশনশ্বিপত থাকিলে আমাৰ ডেকা ল'ৰাবিলাকক বহুতো কিবা কিবি লাগে সেই বস্তুটো দিব পাৰিব লাগিব ভুলটো নাভাবিবি কেলা মৰমৰ কথা কৈছো আৰু মাইনা তোমাক কেলা এটা কথা কৈ দিছো তুমি এইবিলাক কথা ক'বলৈ আহোতে ডেকা ল'ৰাৰ ওপৰত মাত মাতিব আহোতে 10 বাৰ ভাবি গুনি চাই আহিলবা কাৰণ ভুলটো কোনটো শুদ্ধটো কোনটো হেতু তুমি যুক্তিটো বিচাৰি আনিবা কাৰণ জানা নহয় আমাৰ ডেকা ল'ৰাবিলাকৰ খংটো আৰু তোমাক মই এতিয়া ফালি দিছো ভালকেনে আৰু তুমি যোৱা ধুনিয়াকে ঠাণ্ডা ভাত কেটামান খাই লেপখন লৈ শুই থাকা ল'ৰাবোৰে একবাৰ টয়লেটত সোমাই যোৱাৰ পিছত ওলাই আহিব নিবিচাৰে কি আছে টয়লেটটোত কি কৰি থাকা তোমালোকে কোৱাচোন কোৱা এতিয়া এইজনী ক'ব গ'লে তহঁতে এইবিলাক মজা দি থাকিবি আৰু আমাৰ ডেকা ল'ৰা কি টয়লেটৰ পৰা ওলাই আহিব মাৰি থাকে আৰু তোৰনো ইমান জানিব মন গ'ল নে আমাৰ কেলা ডেকা ল'ৰাবিলাকে সেই বাথৰুমত সোমোৱাৰ পিছত কি কৰি থাকে কি তয়ো কৰিবি নেকি আৰু গাইস এইবিলাকে কি কৰি ফুৰে জানেনে কন্টেন্ট বিচাৰি থাকে আজি এটা দিলে কালি এটা দিলে পৰহি এটা দিলে দি কন্টেন্ট নাইকিয়া হৈ যায় না তাৰ পিছত কেলা হেতি ভাবে মনত কি দিম এই কেলা আলে বালে এইবিলাকে প্ৰশ্ন কৰি দি দিয়ে আৰু তোমাক এতিয়া মাইনা মই বুজাই দিছো শুনা আমাৰ ডেকা ল'ৰাবিলাকে বাথৰুমত সোমালে কেলে ওলাবলৈ মন নকৰে কাৰণ আমাৰ ডেকা ল'ৰাবিলাকে যেতিয়া এজনী ৰিলেশনশ্বিপত থাকে এজনী ছোৱালীক ভাল পায় তেতিয়া যেতিয়া সেই ছোৱালীজনীয়ে ল'ৰাটোক অলপ মৰম নিদিয়ে তেতিয়া আমাৰ ল'ৰাবিলাকৰ উপায় নাইকিয়া হৈ বাথৰুমৰ পৰা ওলোৱাটো অলপ দেৰি হয়
মোৰ লগত চালাকি অকমান চাই চিতি কৰিবা কাৰণ তুমি যিখন খেল মোৰ লগত খেলিম বুলি ভাবি আছা সেইখন খেলৰ প্ৰ প্লেয়াৰ হয় মই লাভ নাই তুমি যোনখন ফিল্ডৰ কথা কৈছা সেইখন ফিল্ড অলৰেডি মই সেই কেলা সেই খালী খেতি ৰুব পৰা এআঁঠু কেলা বোকা কৰি থৈ আহিলোঁ আৰু তুমি যে কৈছা সেই খেলখনৰ কথা সেইখন খেলত তুমি কি প্ৰ প্লেয়াৰ সেইখন খেলৰ মই ঠিকাদাৰ আৰু তুমি যে বৰ কৈ আছা তোমাৰ ফিল্ডখনতো বৰ বেয়াকে খেলিলে যেন পাইছোঁ ক্ৰিকেটৰ কথা কৈছোঁ ক্ৰিকেট Yeah, boy. Hi guys. কিয় বকি থাকা ভিডিও এটা বনাইছো এটা তো মই 10 পাস কৰিলো ন কামৰ বাহিৰতো পাৰি কিবা কিবি কৰিব ভাল ভিডিও বনাব ন মেকেলা 10 পাস কৰি গলি বৰ ডাঙৰ কাম কৰিলি গাইস আমাৰ মাইনাজনী বৰ ডাঙৰ হৈ গল দে 10 পাস কৰি দিলে তই এটা কাম কৰ ভাল টপা আংকুল এটা চা ধুনীয়াকৈ তালি টোপোলাকেইটা বান ট্ৰেইন যেতিয়া পাছে কৰিলি লাহে কেনে ভাগ আৰু তই যদি 10 পাছ কৰিলি ইমান পঢ়া শুনা ছোৱালীজনী হয় সেই বেয়া লেংগুৱেজকেইটা কেলা তই ইউজ কৰিলি যে মাইনা তোমাক এটা ক'ব গ'লে মই তোমাৰ কেলা সেই গাখীৰ খোৱা দাঁতেই হৰা নাই গতিকে অলপ ভালকৈ তুমি পঢ়া শুনা কৰা তাৰপিছত আহি পিনি তুমি এই ৰিলছত বাকচুদিবিলাক কৰি থাকিবা তো বন্ধুসকল ভিডিওটো আজি ইমানলৈকে আছিলে আৰু ভিডিওটো যদি চাই অলপো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিও প্ৰতিশ্ৰুতিৰে আজিলৈ তোমালোকৰ পৰা মই বিদায় লৈছোঁ বাই